Hello everyone, namaskar. Moi Mohidul, welcome back to my channel Traveling Diaries. তো মই আজি আপোনাক লৈ গৈ আছো এখন ধুনীয়া আৰ্কিঅলজিকেল প্লেস মদন কামদেৱ। ঘৰৰ ওচৰৰে হয়, বেছি দিন নহয়। এইখন প্লেসো ঘৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ মানে হ'ব। তো বলক এতিয়া ভিডিওটো আৰম্ভ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. পালো মদন কামদেৱ ব্ৰিগেড। এইটো মদন কামদেৱ ব্ৰিগেড। যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা আহে, ঠিক বাহেতা চাৰিআলিৰ পৰা তেজপুৰ লাইনত ঠিক 1 কিলোমিটাৰমান আহি বাহেতা চাৰিআলি পুলিচ ষ্টেচনখন পাৰ হৈয়ে ৰাইট সাইডে আছে এইটো গেট। আৰু যদি এইটো ফালৰ পৰা আহে, তেজপুৰ লাইনৰ পৰা আহে, বাহেতা চাৰিআলি নাপাওঁতে 1 কিলোমিটাৰমান থাকিব, তো লেফ্ট সাইডে পৰিব এইটো মদন কামদেৱ। তো এতিয়া আমি যাম ভিতৰত আৰু 1 কিলোমিটাৰমান যাব লাগিব মন্দিৰটোলৈকে। তো চাই থাকক ভিডিঅ'টো। We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. তো মই আহি পালোঁ মদন কামদেৱ। এতিয়া ওপৰত যাম, পাহাৰৰ ওপৰত আছে মন্দিৰটোলৈ যাম। মই এতিয়া এইটো ৰাস্তাৰে যাম, কিন্তু আহোঁতে এইফালৰ পৰা এইটো ৰাস্তা এটা আছে, এই ৰাস্তাটোতে আহিম। তো এতিয়া গৈ থাকোঁ মন্দিৰৰ ওপৰলৈকে। তো এইটো হৈছে মদন কামদেৱৰ এইটো আৰ্কিঅলজিকেল চাইট, মিউজিয়াম হয় এইটো, কিন্তু এইটো বন্ধ আছে। আজি সোমবাৰটো বন্ধ, সোমবাৰ, 2nd ছেটাৰডে, 4th ছেটাৰডে আৰু গ'ভ হলিডেৰ দিনা বন্ধ থাকে। তো আপোনালোক আহিলে, বাকী দিনকেইটাত আহিলে এইটো খোলা পাব। মই এতিয়া আহি পালোঁ মদন কামদেৱ। এতিয়া মদন কামদেৱ ভিতৰত সোমাম মই। তো এইটোৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ ভিতৰত যদি কাৰোবাক লগ পাওঁ, এইটোৰ বিষয়ে সুধি আপোনালোকক জনাম। আপোনালোক চাই থাকক ভিডিঅ'টো। এইটো হৈছে মদন কামদেৱ মেইন মন্দিৰ, যিটো মন্দিৰ আজিৰ নহয়, বহুত বছৰ পুৰণা, 1100-1200 শতাব্দীৰে হ'ব এইটো মন্দিৰ চবে ধাৰণা কৰিছে। তো এইটো মন্দিৰৰ বিষয়ে আৰু ভালকৈ মই জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াতে কাৰোবাক যদি লগ পাওঁ, ইয়াৰে কমিটিত মানুহ হওক বা ইয়াৰে পূজাৰী হওক, তেখেতৰ পৰা সুধি আপোনালোকক জনাম এইটোৰ বিষয়ে। আৰু এইটো মন্দিৰৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এইবিলাক, যিবিলাক ভাস্কৰ্য, শিলৰ ভাস্কৰ্য আপোনালোকে দেখিছে, এইবিলাকে হৈছে মন্দিৰটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তো আপোনালোক আহিব ইয়াতে। বিষয়ে ক'ব লাগিলে অলপ অসুবিধাত পৰিব লগা হয়। কিয় জানানে, ইয়াত এতিয়ালৈকে কোনো লিখিত সেনেকুৱা তাম্ৰফলি হওক, শিলালিপি হওক এতিয়া বিচাৰি পোৱা হোৱা নাই। আৰু ইয়াৰ যিসকল গৱেষক আছে, তেওঁলোকে গৱেষণাৰ জৰিয়তে যিখিনি কৈছে বা যিখিনি লিখিছে, সেইখিনিহে কথা তোমালোকৰ আগত ক'ব লাগিব। এতিয়া ধৰি লোৱা 1979 চনলৈকে এই মন্দিৰটোৰ যিমান শিলা ভাস্কৰ্য দেখিবলৈ পোৱা গৈছে, এই গোটেইবিলাক অনাদৃতভাৱে হাবি জংঘলে পৰি আছিল। মাত্ৰ মূল মন্দিৰটো, মোৰ বেক চাইডে যিটো আছে এইটো মূল মন্দিৰ বুলি কয়, মূল মন্দিৰটো আৰু শিৱলিংগটো বাহিৰত ওলাই আছিলে। বাকী যিমান দেখিছা এই গোটেইবিলাক মাটিৰ তলত পোত যায় আছিলে। এতিয়া 1979 চনত আমি কাৰ্যভাৰ লৈ, মই তেতিয়া সহকাৰী সম্পাদকৰ দায়িত্বত আছিলোঁ। আমি তেতিয়া ইয়ালৈ আহি আমি চিন্তা কৰিছিলোঁ যে এই বস্তুটো যদি এনেকৈ পৰি থাকে একো নকৰা কৰি, তেতিয়াহ'লে আকৌ এনেকৈ আৰু হয়তো 10 বছৰ 20 বছৰ এনেকৈ পৰি থাকিব। যিহেতু আমি সোমালোঁ ইয়াত, আমি ইয়াৰে কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি যাব লাগিব। এই চিন্তাধাৰা লৈ তেতিয়া আমি শিক্ষামন্ত্ৰী মাননীয় লক্ষ্যধৰ চৌধুৰীৰ ওচৰলৈ গৈছিলোঁ। তেখেতে আমাক 20,000 টকা দি আমাক সহায় কৰিছিল। আৰু সেই টকাটো দি 3খন গাঁৱৰ 11টা চুবাৰ ৰাইজক লগত লৈ 1980 চনৰ 17 জানুৱাৰীৰ পৰা
15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মদন কামদেৱলৈকে এই গোটেই পথছোৱা আমি নিৰ্মাণ কৰিছিলোঁ। আমাৰ সম্পূৰ্ণ পথ নিৰ্মাণ কৰিবলৈ আমাক সময় লগা হৈছিল 45 দিন মাত্ৰ। আৰু তাৰপিছত আমি সেই যিটো খৰচ হৈছিল একেবাৰে কম খৰচত হৈছিল কামটো, কাৰণ প্ৰতিজন ব্যক্তিৰ নামত আমি 50 পইচাকৈ খৰচ কৰিছিলোঁ আৰু আমাৰ 8,000 টকা খৰচ হৈ বাকী টকাখিনি ৰাহি হৈছিল। আৰু সেই টকা দিয়ে আমাৰ দক্ষিণ চাইডে যিটো পুৰণা ঘৰ দেখিবলৈ পোৱা যায় এই ঘৰটো আমি নিৰ্মাণ কৰিছিলোঁ। আৰু সেই ঘৰটো নিৰ্মাণ কৰাৰ পিছত আমি প্ৰত্নতত্ত্ব বিভাগৰ ওচৰলৈ গৈছিলোঁ। তেতিয়া ডক্টৰ প্ৰদীপ শৰ্মা আমাৰ লগত আহিছিল, আহি তেওঁ দেখি বৰ আনন্দ পাইছিল আৰু তেওঁলোকে আমাৰ সেই ঘৰটোতে কৰ্মচাৰী ৰাখি 1982 চনৰ পৰা খনন আৰম্ভ কৰিছিল। আৰু খনন কৰিলে যদিও এতিয়া 16টাৰো অধিক মন্দিৰৰ ভগ্নাৱশেষ বাহিৰ হ'ল, কিন্তু নানান ধৰণৰ দেৱ দেৱীৰ লগতে ভগৱানৰ মূৰ্তিও বাহিৰ হৈছে, কিন্তু বাহিৰ নহ'ল শিলালিপিখন আৰু তাম্ৰপলিখন। গতিকে তেওঁলোকে এইটো বিষয়ত সেইকাৰণে বহলাই ক'ব বিচৰা নাই। তেওঁলোকে ইয়াত গৱেষণা কৰি 11 শতাব্দী আৰু 12 শতাব্দীৰ ভিতৰত আপোনাৰ পাল বংশৰ যুগত এই মন্দিৰটো নিৰ্মাণ কৰা বুলি ঠাৱৰ কৰা হৈছে। আপোনাৰ এতিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ দ্বিতীয় খাজুৰাহ বুলি ঘোষণা কৰিছে আৰু অসমৰ প্ৰথম খাজুৰাহ বুলি তেওঁলোকে নামাকৰণ কৰিছে। ইয়াৰ পিছতে আপোনাৰ 1992 চনত তেতিয়াৰ বিত্তমন্ত্ৰী, পিছত তেওঁ প্ৰধানমন্ত্ৰী হ'ল মনমোহন সিং ডাঙৰীয়া ইয়ালৈ আহিছিল। আহি তেখেতে এই ভাস্কৰ্যবিলাক দেখা পাই আপ্লুত হৈ তেখেতে ইয়াৰ সুৰক্ষাৰ কাৰণে 30,000 টকা অনুদান দিছিল এটা মানে মিউজিয়াম ঘৰ বনাবৰ কাৰণে। আৰু সেই মিউজিয়াম ঘৰটো এই পাহাৰৰ তলত তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু তাত হয়তো সহস্ৰ মূৰ্তি ৰখা হৈছে, যিখিনি নিব পাৰি আৰু নিব নোৱাৰাবিলাক ইয়াতে তেওঁলোকে সজাই পৰাই ৰাখিছে। কিন্তু সম্পূৰ্ণ সুৰক্ষিত নহয়। ইয়াক সুৰক্ষা দিব লাগিলে আন ধৰণেৰে চিন্তা কৰিব লাগিব যে প্ৰতিটো মন্দিৰৰ ওপৰত এখন ছেট থাকিব লাগিব মূৰ্তিৰ ওপৰত, তেতিয়াহ'লে এই বস্তুবিলাক সুৰক্ষিত হ'ব। এইখিনি তোমালোকক মই ক'ব লাগিব। তাৰ বাহিৰে ইয়াৰ কাহিনীটো তোমালোকে গম পাবা। আমাৰ এখন কিতাপ আছে, কিতাপখন নিলে সম্পূৰ্ণ কথাখিনি গম পাবা গোটেইখিনি। তো মই এখেতৰ লগত কথা পাতিলোঁ। এখেত হ'ল আমাৰ মদন কামদেৱ মন্দিৰৰ ছেক্ৰেটেৰী পোষ্টত আছে। তো এখেতে বহুত আগৰ পৰা চোৱা চিতা কৰি আছে মন্দিৰটো। 40 বছৰ হ'ল এইটো মন্দিৰত ইয়াত জড়িত আছে। তো এইখন হ'ল মন্দিৰৰ কিতাপ। মদন কামদেৱৰ বিষয়ে যদি আপোনালোকে বেছিকৈ জানিব বিচাৰে তো এইখনত গোটেই হিষ্ট্ৰীটো লিখা আছে। মাত্ৰ 40 টকা এইটো প্ৰাইচ। তো আপোনালোকে ইয়াত আহিলে এই কিতাপখন লৈ গৈ পঢ়িব পাৰিব। 3টা ভাষাত আছে এইখন কিতাপ, অসমীয়া, ইংলিছ আৰু হিন্দী। তো আপোনালোকে আহিব, ইয়াতে চাব। বহুত পুৰণা মন্দিৰ হয় আৰু ইয়াৰ শিলালিপিবিলাক, ইয়াত ভাস্কৰ্যবিলাক বহুত পুৰণা, আগতে বহুত উদ্ধাৰ কৰা হৈছিলে। ইয়াৰ পুৰণা যিবিলাক ভাস্কৰ্য আছে, ইয়াৰ শিলৰ ভাস্কৰ্যবিলাক আছে, মই সেইবিলাক আপোনালোকক দেখাই আছোঁ। এতিয়া মই লগ পাইছোঁ নতুন ফ্ৰেণ্ড। এতিয়া এখেতৰ এটা চেনেল আছে, শংকৰ কে ব্লগছ। হাই গাইজ। আৰু এজন আছে ওম প্ৰকাশ ঠাকুৰীয়া। তো এখেত দুটাই চেনেলটো চাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাব কেনেকুৱা হৈছে। চাব সকলোৱে। আমি তিনিওটা একেলগে আজি ইয়াতে আহি মানে ভিডিঅ' বনালোঁ। তিনিওটাৰে ভিডিঅ'বিলাক চাব, কাৰ কেনে হৈছে, কোনটো বেছি শিলৰ মূৰ্তিৰ লগত 3টা মানুহৰ মূৰ্তি লগ লাগি গৈছোঁ আজি। আৰু ছাবস্ক্ৰাইব কৰিব। তোমালোক সকলোৱে ছাপোৰ্ট কৰিলেহে আমি নেক্সট ভিডিঅ' বনাবলৈ আগ্ৰহ পাম। সেইকাৰণে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ তোমালোকৰ পৰা। আৰু ইয়াকো ছাপোৰ্ট কৰিবা, ট্ৰেভেলিং ডাইৰেক্টছ। আৰু পিছত লগ পাম কাৰ্বি আংলং গ'লে, লগ পাম। ভাল ভাল ফালা মই ইয়াৰ পৰা যাব ওলাইছোঁ।
ইয়াৰ পৰা গৈ থাকোঁ, আপোনালোকক দেখালোঁ, অলপ মদন কামদেৱৰ বিষয়ে জনালোঁ, যিখিনি পাৰিছোঁ জনাইছোঁ, দেখাইছোঁ। তো আপোনালোক চাব ভিডিঅ'টো, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো মই এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। আহোঁতে আহিছিলোঁ মই এইটো ৰাস্তা দি আহিছিলোঁ। তো এতিয়া যাম মই এইটো ৰাস্তা দি। তো এইটো ৰাস্তা দি যাম। তো এইখিনি হৈছে পিকনিক খোৱা প্লেচ। এইটো ফালে আছে পিকনিক খোৱা প্লেচ আৰু এইটো চাইডো আছে। ইয়াত দোকানবিলাকো আছে। তো আপোনালোকে আহি ইয়াতে পিকনিক খাব পাৰিব। পিকনিক খাই আপুনি আগলৈকে মন্দিৰটোলৈকে যাব পাৰিব। তো এতিয়া মই মদন কামদেৱৰ পৰা ওলালোঁ। তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, ব'ল। এইফালে যাব পাৰে মান্দাকাটা আৰু এইফালে যাম আমি ৰজাৰা। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. তো এতিয়া আহি পালোঁ মই ঘৰ। আপোনালোকক মদন কামদেৱৰ ধুনীয়া পৰিৱেশটো দেখালোঁ। আপোনালোক কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো চাই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এতিয়া বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টাটা।